চাওক ফাৰ্ষ্ট অফ অল আমি আমাৰ আজমল সুপাৰ 40 যিমান বিষয়ভোগী আছে আমাৰ টিচাৰ্ছ আছে ফেকাল্টিজ আছে আমাৰ এডমিনিষ্ট্ৰেশ্যনত যি জিম্মেদাৰসকল আছে ডাইৰেক্টৰ সাহেব আছে কাদিৰ ছাৰ আছে খুচৰুল ভাই আছে বাকী আজাদ ছাৰ আছে আৰু গোটেই অসমৰ যিমান ল'ৰা ছোৱালীয়ে টেটত আমাৰ নিটত পাছ কৰিছে আমাৰ 350 পাইছে বাকীতো বহুতে পাইছে সব ল'ৰা ছোৱালীসকলক আমি মোৰ আন্তৰিক শুভেচ্ছা যাচি আছোঁ আপোনালোকৰ মাধ্যমত এনে এইটো এটা ৰেকৰ্ড হৈছে ইয়াৰ আগত নৰ্থ ইষ্টৰ অসমৰ কথা নকওঁ বোধহয় নৰ্থ ইষ্টতো কোনো জেগাত হোৱা নাই এইটো ফাৰ্ষ্ট হৈছে দ্বিতীয় হ'ল যে এতিয়া এটা প্ৰব্লেম আহিছে আমি এইটো ঘোষণা হোৱাৰ পিছতেই গোটেই অসমত বিভিন্ন লাইনে বিভিন্ন মানুহে ফূৰ্তি কৰি আছে এনজয় কৰি আছে বোলে আমি এটা ভাল পাইছোঁ যে ইমান মেডিকেলৰ ডক্টৰ পাইছে আমাৰ অসমৰ নিটৰ এক্সামত আমাৰ বহুত ল'ৰা ছোৱালী আছে আবভ 600 মাৰ্কছো আনিছে 60ৰ ওপৰত এইমছও পাৰিব আমাৰ ল'ৰা ছোৱালী গৈ এইমছও পাব এইটো আমাৰ গোটেই অসমৰ কাৰণে এটা গৌৰৱৰ কথা আছে বোলে নাজানো হঠাৎ চৰকাৰৰ কি হ'ল উইদিন 24 আৱাৰ্ছ চৰকাৰে কেবিনেট মিটিং এটা এমাৰ্জেঞ্চি মাতি এইদিনা বোধহয় মই যিমান টেলিভিজন দেখিছোঁ অন্য কোনো ছাবজেক্টৰ ওপৰত মাত হৈছে না হোৱা নাই আমি নাজানো বোলে কেশৱ মহন্ত চাবে হেল্থ মিনিষ্টাৰ আহি শুনাই দিছে একদম ভাল কৰি খুচখবৰি দি দিলে গোটেই অসমবাসী বোলে আমি 5% হেনক দি আছোঁ 7% দি আছোঁ কৰি 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 আমি হিচাপ কৰি দেখিলোঁ এতিয়াতো 50%তো জেনেৰেলত নাথাকিব এই জেনেৰেলত মাৰক গুল্লি আজমল ফাউণ্ডেশ্যন আজমল সুপাৰ 40 কি হ'ব নহ'ব এতিয়া বাকী যিবিলাক আনিছে সেইসকলৰ কি দোষ আছে গভৰ্ণমেণ্টে কমচে কম কোনো লাইনে এটা মিটিঙৰ ব্যৱস্থা কৰিব লাগিছিল নিটত যিসকলে আমাৰ ইনষ্টিটিউটসকলে যিসকলে মেহনত কৰিছে কষ্ট কৰিছে সেইসকলক লাগিলে গাৰ্জিয়ানসকলক মাতি এটা কমচে কম ফেচ টু ফেচ টক হ'ব লাগিছিল বোলে এনেকুৱা আমি কৰিবলৈ গৈ আছোঁ আপোনালোকৰ কি পৰামৰ্শ সেইটোও কৰা নাই মতলব যেটো আমি দেখিলোঁ মই ষ্টেঞ্জ হৈছোঁ যে যেই চিফ মিনিষ্টাৰ চাহে বাৰ বাৰ কৈছে আমি মাদ্ৰাছাত এডুকেশ্যন নালাগে মাদ্ৰাছা আমি ইমান বন্ধ কৰিছোঁ আৰু বন্ধ কৰিম আৰু বন্ধ কিহৰ কাম যে মুছলমানসকল মেইন ষ্ট্ৰীমত আহিব লাগে ডক্টৰী পঢ়িব লাগে আপোনালোকে ইয়াত কৰক একবাৰ নহয় 100 বাৰ কৈছোঁ কমচে কম ইয়াত কৈছে দিল্লীত গৈ কৈছে কৰ্ণাটকাত কৈছে সব জেগাত কৈছে বোলে সেইসকল মেইন ষ্ট্ৰীমত আহক ডক্টৰ বনক ইঞ্জিনিয়াৰ বনক আৰু বহুত কিছু বনক চাইণ্টিষ্ট বনক এতিয়া যেতিয়া এটা প্ৰতিষ্ঠানে নিজৰ সব এইটো 350 ল'ৰা ছোৱালী আনা ইমান ধেমালিৰ কথা নহয় ফাইনেন্সিয়েল বহুত ইনভলভমেণ্ট আছে বহুত আমাৰ ফেকাল্টিসকলৰ কষ্ট আছে ল'ৰা ছোৱালীৰ কষ্ট আছে ৰাত দিন এক কৰি 20 ঘণ্টা ল'ৰা ছোৱালী মেহনত কৰিছে আৰু গৰীব বেছি থেকে বেছি গৰীব মানুহ আমি 25% ওপৰতো 100% ফ্ৰী দিছোঁ সেইসকলক দিয়াৰ পিছত যেতিয়া এই মানুহবিলাক আহিছে ল'ৰা ছোৱালী এতিয়া এই ল'ৰা ছোৱালীতো ভৱিষ্যত অন্ধকাৰ হৈ গ'ল এতিয়া সেইসকল আল্টিমেটলি ক'ত যাব লাগিব প্ৰাইভেট মেডিকেল কলেজ যদি যায় নিটৰ পৰা পাছ হৈছে তথাপিও কমচে কম 1 কোটিৰ পৰা 6 কোটি কৰেই লাগিব এটা চিটো কোনে দিব পাৰিব যিসকলে আমাৰ ইয়াত ফ্ৰী আমি পঢ়াইছোঁ ফ্ৰী ৰাখিছোঁ বহুতৰ এক্সাম দিয়াৰ সময় পেণ্ট নাছিল পেণ্ট কাপোৰ আমি চিলাই কৰি দিছোঁ জোতা আমি দিছোঁ এইবিলাকে 1 কোটি 6 কোটি টকা পইচা দিব পাৰিব পইচা সেইসকলে পাৰিব মতলব হ'ল কেৱল লাইফ বৰবাদ হৈ গ'ল এইটো কৰাৰ আগে যে চিফ মিনিষ্টাৰ সাহেব বাৰ বাৰ কৈ আছে বোলে আপোনালোকে আগবাঢ়ি আহক চৰণ মানুহ পঢ়া দিক আপোনালোকে আগবাঢ়ি লৈ আহক এতিয়া যেতিয়া চৰণ মানুহ কিছু নম্বৰ আনিলোঁ আনাৰ পিছত কি হ'ল 5% 7% কৰি দিছে আৰু 10% দিছে NRI ঠিক আছে চৰকাৰৰ পইচা নাই পইচা লাগে ভাল কথা আনক বাহিৰৰ পৰা আমাৰ কোনো আপত্তি নাই
বুঝলে এই যে আমার চৰৰ মেডিকেল কলেজৰ যিমান দিনৰ পৰা পলিচি হৈছে মই দেখিছোঁ ৰেকৰ্ডত যে অনলি 4 সিটস দিছে আপনার চৰৰ কাৰণে আর সেইটো কন্টিনিউ চলি আছে এইবাৰো 4 সিটস আছে জাগাত এইটো বুজা গ'ল যে কাৰ না কোনো কাৰ মনত যিসকল কেবিনেটত বহে মই চিফ মিনিষ্টাৰৰ কথা নকওঁ আর সব তো এক মগজৰ মানুহ নহয় বহুতে মুছলমানক দেখিব পাৰে বহুত মুছলমানে শুনিব নাপাৰে নাম এই কথাটো যদি এডুকেশনতো আহি যায় মানৱ সম্পদ গঢ়াত যদি এইটো আহি যায় তো আমি কেনেকৈ আগবাঢ়িম কি কৰিম কালি আমি আজমল ফাউণ্ডেশ্যনৰ যি ছুপাৰ পাৰ্টি হওক অন্য কোনো বস্তা লওঁ আমাৰ আজমল IAS কোচিঙৰ পৰা ওলাইছে কালি চৰকাৰে সেইটো কৰিব আমাৰ লগত এইটো যদি হয় কোনো এটা প্ৰতিষ্ঠান আজি অসমত আগবাঢ়ি অহা নাই পইচা কম নেকি গোটেই অসমত পইচা কম হৈছে নেকি মই নাম ল'লে 10-12টা মই গিনাই দিম কোটিপতি আছে কিমান পইচা আছে বোধহয় হিচাপ নাই এইসকলে এইটো কৰিব নোৱাৰে নেকি আহক না আগবাঢ়ি কৰক এই অসমৰ ল'ৰা ছোৱালী যিকোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে নিজৰ হিচাপ চাই 5-10টা স্পন্সৰ কৰক স্কলাৰশ্বিপ দিয়ক লাইফ বনিব সেইসকল বোলে এইটো চৰকাৰে কৰা নাই আৰু চৰকাৰে এইটো বুজা গ'ল আল্টিমেটলি ৰিজাল্ট অহাৰ পিছত চৰকাৰে এইটো ভাল পোৱা নাই চিফ মিনিষ্টাৰ সাহেবৰ কমেণ্ট মই দেখিছোঁ পীযুষ হাজাৰিকা সাহেব ইমান ডাঙৰ এজন ৰাইট হেণ্ড মানুহ ডেপুটি চিফ মিনিষ্টাৰ হিচাপে চলি আছে তেখেতৰ যে মন্তব্য আমি মৰ্মাহত হৈছোঁ মোৰ স্পেচিয়েলি মোৰ দুখ লাগিছে আৰু এইটোৰ কোনো কমেণ্ট দিবাৰ লাহেকি নাই কিয় তেখেত ক'লে এইটো কি কৰে মতলব আজমলে খালি মুছলমানক পঢ়াই আছে নেকি আজমলৰ 1 নম্বৰ শ্লোগান হয় এডুকেশ্যন ফৰ আজমল ফৰ এডুকেশ্যন ফৰ অল মিন্স হোৱাট মুছলমান হিন্দু খ্ৰীষ্টান সব যিমান আমাৰ জাতি আছে সবৰ কাৰণে আমি পঢ়াই আছো আৰু সব ষ্টুডেণ্ট আমাৰ ইয়াত আছে সেইটো কাৰণে মোৰ ইমান দিল ভাঙিছে যে আমি এটাই ৰিকুৱেষ্ট কৰিম চৰকাৰক বোলে ভাই আপোনালোকে যি কৰিছে এই টাইমটো আছিল কি ল'ৰা ছোৱালীয়ে তাৰ অভিভাৱকসকলে ঘৰত ফূৰ্তি বনাই আছে কেউ লড্ডু খুৱাই আছে কেউ ৰসগোল্লা খুৱাই আছে এটা এনজয় কৰি আছে এই টাইমত আপোনালোকে এই যিহেতু এটা একদম ইমান ডাঙৰ এটা প্ৰজেক্টৰ ওপৰত আপোনালোকে বম মাৰি দিলে বম মাৰি ধ্বংস কৰিছে এতিয়া ল'ৰা ছোৱালীয়ে কান্দি আছে ফোন আহি আছে অভিভাৱকসকলে ফোন কৰি আছে বোলে আমাৰ ভৱিষ্যত কি হ'ব কাৰ কোন নাম আহিব কাৰ কাটিব এইটোতো নাজানে ওপৰৱালা নাজানে এইটোৰ কাৰণে আমি চিফ মিনিষ্টাৰ সাহেবক ৰিকুৱেষ্ট কৰিম বোলে আপুনি যি পজিশ্যন লৈছে একদিন আগে লোৱা নাই আপুনি ৰিজাল্ট অহাৰ একদিন পিছতে লৈছে ৱাই হোৱাট ৱাজ দ্য ইণ্টেনশ্যন বিহাইণ্ড দিছ আপোনালোকে এইটো স্থগিত ৰাখক অহাবাৰ আগৰ পৰা আপুনি আজি এলান কৰি দিয়ক যে অহাবাৰ যিটো নীটৰ পৰীক্ষা হ'ব এইটোত আমাৰ এই অমুক কানুন লাগু হ'ব এই পাৰ্চেণ্টেজ আমি অন্যক দি দিম ল'ৰা ছোৱালীও বুজিব যিমান লাগি আহিব যিমান নাহে অন্য লাইনত যাব খালি এক মেডিকেলেই আছে নেকি পৃথিৱীত খালি এক মেডিকেলটো নাই না আৰু হাজাৰ প্ৰফেশ্যন আছে সেইটোৰ কাৰণে মই ৰিকুৱেষ্ট হ'ল যে আপোনালোকে এইটো নেক্সট ইয়াৰ কৰক নেক্সট ইয়াৰ কৰিলে কমচে কম আমাৰ এইবাৰৰ ল'ৰা ছোৱালীসকলক যিসকল পাছ হৈ গৈছে এওঁলোকে পিছলৈ যাব নালাগে নেক্সট ইয়াৰ ল'ৰা ছোৱালী আহিব নিজে বুজিব চাইব আমি আমাৰ ইয়াত যিমান ডিপাৰ্টমেণ্ট লাগে বঢ়াই দিম যিমান আজি আমি IAS কোচিং কৰাই আছোঁ ভাল ৰিজাল্ট আহি আছে কালি চৰকাৰে কোনদিন তলৱাৰ মাৰি দিব এইটো ওপৰত নাজানে আমি আমাৰ কাৰণে বনাই আছোঁ নেকি চাওক এতিয়াতো আমি আপোনালোকৰ মাধ্যমে কৰি আছোঁ মই আজি বা কালিৰ ভিতৰত CMৰ লগত আছে নে না মই নাজানো CMৰ লগত মই এটা ডেলিগেশ্যন লৈ মিলাৰ পিছত তাৰপিছত আমি বহি কি কৰিব লাগে নকৰিব লাগে সেইটো চিন্তা আমি পিছত ডাইৰেক্ট আমি কোনো কনফাৰেঞ্চত নাযাওঁ এডুকেশ্যন একটা প্ৰতিষ্ঠান চৰকাৰে এনি টাইম যি লাগে কৰি দিব পাৰে 600-700 মাদ্ৰাসা বন্ধ কৰিছে একদিন দি দিব এটাই নোটিছ দি দিব আজমল ফাউণ্ডেশ্যন বন্ধ আজিৰ পৰা তালা মাৰা হৈ গ'ল আপোনাৰ খেল কৰিব পাৰে এইসকলৰ হাতত সব কিছু আছে হ্যাঁ এইটোৱে মানে বহুত দুখী মতলব পীযুষ হাজাৰিকা যেটো কৈছে এইটোতো আনফৰ্চুনেট আমি ক'বই নালাগে ৰিপিট কৰিব নালাগে লজ্জা লাগে এনেকুৱা যদি মেণ্টেলিটি আমাৰ মানুহৰ থাকে
কালি আপোনালোকে চাওক, আপোনালোকৰ কালি ল'ৰা ছোৱালী ডাঙৰ হ'ব, আপোনালোকৰ ইচ্ছা নাথাকিব বোলে মোৰ এটা ল'ৰাক মই বা ছোৱালীক মই মেডিকেলত পঢ়াম, এইটো কি পাপ হ'ব নেকি? পাপটো নহ'ব না। আপোনালোকে এফৰ্ড কৰিব পাৰিব। আজি প্ৰাইভেট আপুনি যদি মেডিকেল কলেজত যায় কমচে কম 6 কোটি টকা ল'ব বোলে, ক'ৰ পৰা আনিব গৰীব মানুহে? গভৰ্ণমেণ্টে এইটো এনকাৰেজ কৰিব লাগিছিল। গভৰ্ণমেণ্টে আমাক ফেচিলিটি, গভৰ্ণমেণ্টে সেইদিন মই শুনিছোঁ CM সাহেবৰ এটা ইণ্টাৰভিউত বোলে 600 সিট আমি ৰাখিছিলোঁ, 200 এপ্লিকেণ্ট অহা নাই, আৰু আমাৰ ইয়াত 24,000 more than 24,000 ষ্টুডেণ্ট আহিছে, আমি মাত্ৰ 1,000 লৈছোঁ। কিয় নাযায় গভৰ্ণমেণ্টৰ ওচৰৰ মানুহ? ল'ৰা ছোৱালীক আস্থা নাই, চৰকাৰে যিটো হ'ব ফেইল হ'ব, সেইটোৱে জানে চবে, নাযায় না। আমাৰ সপোনটো আৰু বহুত আছে ভাই। আজি আমাৰ অসমত IT ইণ্ডাষ্ট্ৰী আছে নেকি? এক ল'ৰা ছোৱালী ইয়াত ঘৰত বহি ৱৰ্ক ফ্ৰম হোম কৰে, আৰু 1 কোটি টকা আপুনি জানে ইয়াৰ পায় পাৰ ইয়াৰ? আমাৰ অসমত তেনেকুৱা আছে, ঘৰত বহি ছোৱালীসকলে কাম কৰি আছে, আমেৰিকাৰ লগত যোগাযোগ আছে, IT ইণ্ডাষ্ট্ৰীত কাম কৰি আছে, 1 কোটি টকা ইয়াৰলি পায়। এই প্ৰফেশ্যন আমি আনিলে কি হ'ব? কালি আমাৰ হেমন্ত সাহেবৰ চিফ মিনিষ্টাৰ হৈ আকৌ একবাৰ কেবিনেট মিটিং মাতি দিব, আমি IT ইণ্ডাষ্ট্ৰীত কোনো মানুহক চাবলৈ নিদিওঁ, যাওঁ যাওঁ ঘৰত বহি খেতি কৰা, তোমালোকে দিল্লীলৈকেও যাব নালাগে। আমেৰিকাত কেনেকৈ যাব? আমিতো সপোন দেখাই আছোঁ, আমাৰ ল'ৰা ছোৱালী আমেৰিকাত যাওক, লণ্ডন যাওক, আৰু পৃথিৱীত কোনো জাগাত যাওক, চান্দত যাওক, আমি এইটো চাই গৈছোঁ, এইটোৱে আমাৰ ইচ্ছা। সেইটো কাৰণে আমি ৰাইট দিন মেহনত কৰি আছোঁ। গোটেই ভাৰতবৰ্ষৰ পৰা আমি ফেকাল্টি জানিছোঁ, গোটেই ভাৰতবৰ্ষৰ পৰা, আৰু একছে ধৰ্মা একদম আসমানৰ নিচিনা। কিয় কৰি আছোঁ? অসমৰ ল'ৰা ছোৱালীক বনাবৰ কাৰণে না। মোৰ ল'ৰা ছোৱালী মতো অহাই নাই, মোৰ কোনো ল'ৰাও অহা নাই, মোৰ নাতিও অহা নাই। গোটেই অসমীয়া আমি চবে, আমাৰ ল'ৰা ছোৱালীক যদি আমি আগবাঢ়িবলৈ নিদিওঁ আৰু যদি আমি অলপ এপ্ৰিচিয়েট নকৰোঁ, আমাৰতো আশা আছিল চৰকাৰে এইটো দেখাৰ পিছত ক'ব বোলে আমি যে 200 দি আছোঁ, এইটো দিব নালাগে, আজমল সাহেব 600 পুৰা কাপোৰ আপুনি লৈ লওক, আপোনাৰ ইয়াৰ পৰা বনাই দিয়ক, এইটো কৰিব লাগিছে। আমি কৰিছোঁ, আমি ফেইল, আপোনালোক কামিয়াব হৈছে, আপোনালোক ছাকচেছ হৈছে, এই কোটাটো আপোনালোকক আমি দিম, আহক আমি জইণ্টলি কৰোঁ। কোনো বেয়া কথা আছে নেকি? আমি কৰিলে হয়, এইটো কৰা নাই।